অতুলনীয় অনন্য আৰু অলৌকিক ঘটনা পৰিঘটনাৰ সাক্ষী ভাৰতবৰ্ষৰ এই বিশেষ ভূখণ্ড। এই পবিত্ৰ ভূমিৰ সৃষ্টি নিঃসন্দেহে ভগৱান প্ৰদত্ত, যাৰ আঁৰত আছে স্বয়ং প্ৰজাপতি ব্ৰহ্মাৰ কল্পনা, মহাদেৱৰ চেতনা আৰু শক্তিৰ অনাবিল তপস্যা। গগনচুম্বী হিমালয়ৰ বুকুৰ মাজেৰে আহি মহাবাহু ব্ৰহ্মপুত্ৰই অসম উপত্যকাক জীপাল কৰি সৃষ্টি কৰা এই ভূমি হৈছে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ। কল্পনাতীত ইতিহাস, অগণিত বীৰৰ ত্যাগ আৰু বহু সোণালী কাহিনীৰে আবৃত হৈ কালৰ গতিত সৃষ্টি হোৱা এক প্ৰাচীন সভ্যতা এয়া। এই প্ৰাগজ্যোতিষপুৰৰ গুণ গৰিমাৰ কথা লিপিবদ্ধ হৈ আছে বেদব্যাস ৰচিত মহাকাব্য মহাভাৰতৰ পৃষ্ঠাত। উল্লেখ আছে এই মহান ভূমিত শাসন কৰা ৰজা ভগদত্তৰ কথা, যিয়ে কুৰুক্ষেত্ৰৰ মহাৰণত কৌৰৱৰ হৈ যুঁজ দি প্ৰতিষ্ঠা কৰিছিল অপৰিসীম বীৰত্ব। মহাকাব্যৰ বুকুত স্থান লাভ কৰা এই প্ৰাচীন ভূখণ্ডই ঐতিহাসিকতাৰ লগতে সাংস্কৃতিক গৰিমাৰ ধ্বজাও বহন কৰি আহিছে। বৈচিত্ৰ্যময় আৰু দিব্য যুগৰ কেন্দ্ৰস্থল এই ভূমিত এফালে যিদৰে আছিল নৰকাসুৰ আৰু বানাসুৰৰ ৰাজ্য, ঠিক একেদৰে আছিল মা কামাখ্যাৰ অনন্ত জাগ্ৰত চেতনা। বৰ্ণিল এই ইতিহাসৰ আন এক পৰিচিতি হৈছে কামাখ্যা। এই ভূখণ্ডৰ বাবে অনন্য আশীৰ্বাদ স্বৰূপ কামাখ্যা শক্তিপীঠৰো আছে এক অনন্য ইতিহাস। আছে মা সতীৰ ত্যাগৰ কাহিনী। পিতৃ মহাৰাজ দক্ষই স্বামী ভগৱান শিৱৰ মৰ্যাদাত আঘাত সনাৰ ঘটনাত মৰ্মাহত হৈ যজ্ঞকুণ্ডত প্ৰাণ ত্যাগ কৰিছিল মা সতীয়ে। পত্নীৰ এই ত্যাগত শোক বিহ্বল ভগৱান শিৱই মা সতীৰ মৃতদেহ কান্ধত তুলি ভ্ৰমিব ধৰিলে ত্ৰিভুৱন। শিৱৰ ক্ৰোধত কঁপি উঠিল সমগ্ৰ সৃষ্টি। তেতিয়াই পৃথিৱীক ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মা সতীৰ শৰীৰটো কৰি পেলালে খণ্ড বিখণ্ড। মা সতীৰ জনী অংশৰ শেষ ঠিকনা হিচাপে নীলাচল পাহাৰৰ বুকুত স্থাপিত হ'ল কামাখ্যা শক্তিপীঠ। দৈৱ শক্তিয়ে এনেদৰেই অসম ভূমিক কৰি তুলিলে পবিত্ৰ অলৌকিক। কিন্তু পত্নী হেৰুৱাই ব্যাকুল হৈ থকা ভগৱান শিৱক শান্ত কৰিবলৈ দেৱতাসকলে অনুৰোধ জনালে কামদেৱক। কামদেৱে শিৱৰ তপস্যা ভংগ কৰিবলৈ সক্ষম হ'ল যদিও ক্ৰোধান্বিত শিৱৰ তৃতীয় চক্ষুৱে জ্বলাই ছাৰ খাৰ কৰিলে কামদেৱক। সময়ৰ সোঁতত এই ভূমিতে কামদেৱে আগৰ ৰূপ লাভ কৰিলে আৰু এই ভূখণ্ডক কোৱা হ'ল কামৰূপ। কাহিনী লিখি উজ্বলি উঠে কামৰূপ।
মা কামাখ্যা ৰাখি হিয়া কামটো প্ৰাগজ্যোতিষপুৰৰ ইতিহাসৰ এক প্ৰবল প্ৰতাপী ৰজা আছিল নৰকাসুৰ ভগৱান বৰাহ আৰু পৃথিৱী দেৱীৰ পুত্ৰ এই দৈত্য ৰজা নৰকাসুৰ আছিল মা কামাখ্যাৰ পৰম ভক্ত কিন্তু এই ভক্তিয়ে প্ৰেমৰ ৰূপ ললে নৰকাসুৰে দেৱীক দিলে বিবাহৰ প্ৰস্তাৱ এই ধৰ্ম সংকটৰ সময়ত দেৱীয়ে নিজৰ পৰম ভক্তৰ প্ৰস্তাৱক উপেক্ষা নকৰি নৰকাসুৰক দিলে এক চৰ্ত যদি তুমি ৰাতি নৌপুৱাওঁতে একে ৰাতিৰ ভিতৰতে এই নীলাচল পাহাৰৰ তলৰ পৰা মোৰ মন্দিৰলৈকে এটা খটখটি নিৰ্মাণ কৰি উলিয়াব পাৰা তেন্তে মই অৱশ্যেই এই বিবাহত সন্মতি দিম দেৱীৰ এই চৰ্ত মানি লৈ প্ৰতাপী ৰজা নৰকাসুৰেও এন্ধাৰ হোৱাৰ লগে লগে আৰম্ভ কৰিলে নিৰ্মাণ কাৰ্য অসম্ভৱ যেন লগা এই কামকো নৰকাসুৰে সম্ভৱ কৰি তুলিব খোজা দেখি পুনৰ এক ধৰ্ম সংকটত পৰিল দেৱী সেয়ে এক মায়া ৰচনাৰে দেৱীয়ে এটা কুকুৰাক আদেশ দিলে যাতে ৰাতি নৌপুৱাওঁতেই সি ডাক দিয়ে কথামতেই কুকুৰাই ডাক দিলে আৰু নৰকাসুৰে মানি ললে পৰাজয় কিন্তু ক্ৰোধান্বিত নৰকাসুৰে যি ঠাইত এই কুকুৰাটোক বধ কৰিছিল সেই ঠাইডোখৰ আজিও জনা যায় কুকুৰা কটা হিচাপে ছলনাৰ বলি হোৱা বুলি জানিও আজীৱন দেৱীৰ ভক্ত হৈ থকা জ্ঞানী তথা যুক্তিবাদী ৰজা নৰকাসুৰৰ গাথা চিৰকাল অসমৰ বুকুত লিপিবদ্ধ হৈ ৰব আমি সকলোৱে জানো ভগৱান শ্ৰীকৃষ্ণৰ 16,000 গোপীৰ কথা কিন্তু এই কাহিনীৰ সৈতে সংযুক্ত হৈ আছে অসম ভূমিৰ এইগৰাকী প্ৰতাপী ৰজা নৰকাসুৰৰ নাম কাৰণ এই নৰকাসুৰে তিনিওলোকতে আধিপত্য বিস্তাৰ কৰি জয় কৰা সাম্ৰাজ্যসমূহৰ পৰা 16,000 কন্যাক বন্দী কৰি নিজৰ দাসী কৰি লৈছিল পাছত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি এই 16,000 কন্যাক মুক্তি প্ৰদান কৰিছিল কিন্তু মুক্তিৰ আনন্দতকৈও আন এক যন্ত্ৰণাই কাতৰ কৰি তুলিছিল সেই কন্যাসকলক হে গোবিন্দ আপুনি আমাক মুক্তি দিলে কিন্তু এতিয়া যাম কলৈ আমাক জানো সমাজে গ্ৰহণ কৰিব কন্যাসকলৰ কাতৰ আহ্বানত বিহিবল হৈ ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকৰ সন্মান ৰক্ষাৰ সিদ্ধান্ত ললে এনেদৰে ইতিহাসৰ পাতত ভগৱান শ্ৰীকৃষ্ণ 16,000 পত্নীৰ গৰাকী হয় আৰু পৰৱৰ্তী সময়ত জনাজাত হয় গোপীনাথ নামেৰে অসম ভূমিৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ যোগসূত্ৰ অতি সুদৃঢ় তেখেতৰ প্ৰথমা পত্নী ৰুক্মিণীও অসমৰে জীয়ৰী একেদৰে এই পবিত্ৰ অসম ভূমিতেই নৰকাসুৰৰ সেনাপতি মুৰাক হত্যা কৰি মুৰাৰী নাম পাইছিল ভগৱান শ্ৰীকৃষ্ণই কৃষ্ণ মুরারি তুমি তুমি ত্রিভুবন হে দৈব কি নন্দন কৃষ্ণ মুরারি তুমি তুমি ত্রিভুবন তোমার মহিমা অপার তুমি ভক্তির সমান তুমি হরি তুমি পালনহার তুমি হরি তুমি পালনহার ইতিহাসৰ সোণালী পৃষ্ঠাত নাম লিপিবদ্ধ কৰা অসম ভূমিৰ বহু নায়ক নায়িকাৰ ভিতৰত আন এক উল্লেখনীয় নাম হৈছে মৌৰবী অথবা অহিলাবতী
মহাবলী ভীমৰ পুত্ৰ মহান যোদ্ধা ঘটোৎকচৰ পত্নী অহিলাবতী আছিল নৰকাসুৰৰ সেনাপতি মুৰাৰ দুহিতা। এই অহিলাবতীৰ গৰ্ভতে জন্মগ্ৰহণ কৰিছিল পৰাক্ৰমী যোদ্ধা বাৰবাৰিকে। ভগৱান শিৱ আৰু আদিশক্তিৰ উপাসনাৰ বলত লাভ কৰা প্ৰবল শক্তিৰে বাৰবাৰিকে মহাভাৰতৰ মহাৰণৰ দিশ সলনি কৰি দিব পাৰিলেহেঁতেন, কিন্তু বাৰবাৰিক ৰৈ গ'ল মাতৃ অহিলাবতীৰ মাত্ৰ এটা বচনৰ বাবে। পুত্ৰ, তুমি মোক কথা দিব লাগিব যে তুমি তোমাৰ শক্তিৰ প্ৰয়োগ কেতিয়াও দুৰ্বলজনৰ ওপৰত নকৰা। অহিলাবতীৰ এই বচনৰ কথা জানিছিল শ্ৰীকৃষ্ণয়ো। সেয়ে কৌৰৱৰ হৈ মহাৰণত নামা বাৰবাৰিকৰ পৰা বিচাৰিছিল গুৰু দক্ষিণা। সেই গুৰু দক্ষিণা হিচাপে বাৰবাৰিকে নিজৰ শিৰচ্ছেদ কৰি শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰিছিল। সেয়ে শ্ৰীকৃষ্ণই তেওঁক বৰদান দিছিল যে কলি যুগত বাৰবাৰিকক উপাসনা কৰা হ'ব। সেই বৰদান অনুসৰিয়ে বাৰবাৰিক আজিও ৰাজস্থানত খাটুশ্যাম নামে জনাজাত। এই সকলো সম্ভৱ হৈছিল অসমৰে এগৰাকী মহিয়সী নাৰী, এক মহান মাতৃ অহিলাবতীৰ ত্যাগ আৰু আদৰ্শৰ বাবে। ইতিহাস প্ৰসিদ্ধ হৰিহৰ যুদ্ধৰ সৈতেও অসমৰ এক গভীৰ সম্পৰ্ক আছে। অসমৰ বুকুত জীপাল হোৱা এটি প্ৰেম কাহিনীৰ বাবেই আৰম্ভ হৈছিল হৰিহৰ যুদ্ধ। অসমৰ শোণিতপুৰৰ প্ৰবল প্ৰতাপী ৰজা আছিল বান। ভগৱান শিৱৰ পৰম ভক্ত এইগৰাকী বান ৰজাই এটা সময়ত শোণিতপুৰৰ পৰাই শাসন কৰিছিল সমগ্ৰ দক্ষিণ পূব এছিয়া। এই বান ৰজাৰ জীয়ৰী উষা প্ৰেমত পৰিছিল শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ সৈতে, কিন্তু এই প্ৰেমেই আছিল এক ভয়াবহ যুদ্ধৰ বীজ। এই প্ৰেম কাহিনী কোনোপধ্যেই মানি নোলোৱা বান ৰজাই অনিৰুদ্ধক বন্দী কৰি পেলালে। ইফালে বানাসুৰৰ এই কাৰ্যত ক্ষুণ্ণ হৈ পৰিল ভগৱান শ্ৰীকৃষ্ণ। আলোচনাৰ মাধ্যমেৰে বানাসুৰক সৈমান কৰিব নোৱাৰাত শ্ৰীকৃষ্ণই যুদ্ধ ঘোষণা কৰিলে। ইফালে যুদ্ধত পৰাজয়ৰ উমান পাই শিৱভক্ত বানাসুৰে শিৱৰ সহায় বিচাৰিলে। হে শিৱ শম্ভু, হে নীলকণ্ঠ, হে ত্ৰিলোচন, আপুনি দিয়া বচন আজি পূৰ্ণ কৰাৰ সময় আহি পৰিছে। শিৱই বানাসুৰক বচন দিছিল যে সংকটৰ সময়ত শিৱই বানাসুৰ আৰু তেওঁৰ ৰাজ্যক ৰক্ষা কৰিব। সেই বচন মৰ্মে যুদ্ধক্ষেত্ৰত নামিল স্বয়ং শিৱ অৰ্থাৎ হৰ, আৰু আনফালে আছিল স্বয়ং বিষ্ণুৰ ৰূপ হৰি। ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰা এই যুদ্ধ অৱশেষত স্বয়ং ব্ৰহ্মাৰ মধ্যস্থতাত সাম কাটে যদিও ইতিহাসৰ বুকুত লিপিবদ্ধ হৈ ৰয় হৰি হৰ যুদ্ধ হিচাপে। অনাদিকালৰ পৰাই অসম ভূমি সমৃদ্ধ হৈ আহিছে বৈচিত্ৰতাৰে। নদ নদী, পৰ্বত, পাহাৰ আৰু উপত্যকাৰে পৰিপূৰ্ণ এই ভূখণ্ডক কোচ, কছাৰী, আহোম, মিচিং, মৰাণ, মটক, চুতীয়া আদিকে ধৰি নানা জাতি জনজাতিয়ে নিজৰ পৰম্পৰা, কলা সংস্কৃতি আৰু জীৱনশৈলীৰে সমৃদ্ধ কৰি আহিছে, আৰু সকলোৱে মিলি অসমীয়া হিচাপে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰাগৈতিহাসিক কালৰ কিছু তথ্য অনুসৰি এই ভূখণ্ডত প্ৰথমে শাসন কৰিছিল দানৱ বংশৰ মহিৰং দানৱে। কালিকা পুৰাণৰ দৰে কিছু প্ৰাচীন গ্ৰন্থত ইয়াৰ উল্লেখ আছে। কিন্তু প্ৰাপ্ত অভিলেখ আৰু শিলালিপিৰ আধাৰত কামৰূপৰ প্ৰথম প্ৰামাণিক শাসক হিচাপে মান্যতা দিয়া হয় পুষ্যবৰ্মনক। 350 খ্ৰীষ্টাব্দত বৰ্মন বংশই স্থাপন কৰি তেওঁ বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজা হিচাপে কামৰূপৰ ৰাজপাটত অধিষ্ঠিত হয়। এই সময়ৰ পৰাই শিলালিপিত ব্যৱহৃত ভাষাৰ প্ৰচলন হয়, আৰু এই ঐতিহাসিক পদক্ষেপে কামৰূপৰ লিখিত ইতিহাসৰ সূচনা কৰে।
অসম ভূমিত বৰ্মন বংশৰ সৰ্বমুঠ 12 গৰাকী ৰজাই শাসন কৰিছিল যদিও এই বংশৰ অন্তিমজন ৰজা ভাস্কৰ বৰ্মনৰ শাসন কালটোহে অসমৰ ইতিহাসৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ তথা গৌৰৱোজ্জ্বল কাল হিচাপে বিবেচিত হৈ আহিছে কাৰণ ভাস্কৰ বৰ্মনৰ শাসন কালতে কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সৈতে সুদৃঢ় সম্পৰ্ক স্থাপনেৰে কামৰূপক বহিৰ্ৰাজ্যৰ আগ্ৰাসনৰ পৰা মুক্ত কৰিছিল একেদৰে গৌড়ৰ শাসক শশাংকক পৰাস্ত কৰি বংগদেশলৈকে কামৰূপৰ সীমা বিস্তাৰ কৰি বীৰত্বৰ প্ৰমাণ দিছিল ভাস্কৰ বৰ্মনে চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ অহাৰ সময়ত ভাস্কৰ বৰ্মনেই ৰাজত্বত আছিল আৰু সেই সময়ত হিউৱেনচাঙে লাভ কৰা সুন্দৰ আতিথ্যৰ কথা পৰিব্ৰাজক গৰাকীয়ে লিখি থৈ গৈছে বান ৰজাৰ দৰেই ভাস্কৰ বৰ্মনেও ভাৰতৰ সৈতে দক্ষিণ পূব এছিয়াৰ সাংস্কৃতিক আদান প্ৰদানত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল বৰ্মন বংশৰ শাসনকালৰ পাছতেই কামৰূপত প্ৰায় 250 বছৰ ৰাজত্ব কৰে ম্লেচ্ছ ৰাজবংশই ম্লেচ্ছসকলৰ পাছত কামৰূপত শাসন আৰম্ভ হয় পাল ৰাজবংশ ত্ৰয়োদশ শতিকাত এই ভূখণ্ডত আগমন ঘটে আহোমসকলৰ বৰ্তমানৰ দক্ষিণ চীনৰ পৰা 9000 সৈন্য সামন্ত লগত লৈ স্বৰ্গদেউ চুকাফাই পাটকাই পৰ্বতমালা পাৰ হৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ ভাগেৰে অসমত প্ৰৱেশ কৰে ইয়াত পূৰ্বৰে পৰা বসবাস কৰি অহা বিভিন্ন স্থানীয় মূলৰ সম্প্ৰদায় বিশেষকৈ চুতীয়া মৰাণ আৰু কছাৰীসকলৰ সৈতে সুসম্পৰ্ক গঢ়ি স্বৰ্গদেউ চুকাফাই স্থাপন কৰে বিশাল আহোম সাম্ৰাজ্য অনন্য দূৰদৰ্শিতা সমাৱেশী নীতিৰে চুকাফাই অসমীয়া সমাজৰ বাবে এক সুদৃঢ় আৰু যুগান্তকাৰী ভেটি গঢ় দিয়ে আৰু চুকাফা হৈ পৰিল বৰ অসমৰ ৰূপকাৰ চুকাফাৰ শাসনকালৰ সময়ৰ পৰাই অসম শব্দটি প্ৰচলিত হ'ব ধৰে যাৰ অৰ্থ হৈছে অসমান তথা অদ্বিতীয় তেতিয়াৰ পৰাই কামৰূপৰ এই ভূখণ্ড অসম নামেৰে জনাজাত হৈ পৰে প্ৰবল পৰাক্ৰম তথা বিচক্ষণতাৰে চুকাফাই 39 বছৰ কাল শাসনভাৰ চলায় 1268 চনত তেওঁ স্বৰ্গগামী হয় যদিও আহোম শাসকসকলে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে 600 বছৰ পৰ্যন্ত শাসন চলাই অসমৰ ইতিহাসত এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰে চন অসম ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময় অসমৰ পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰে মহান দিগদৰ্শক সমাজ সংস্কাৰক শিল্পী ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক দেৱ এক হেৱ এক বিনে নাই কেও এই নীতিৰে শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰাৰ লগতে সমাজৰ সকলো বৰ্গৰ লোকক একতাৰ ডোলেৰে বান্ধিলে তেওঁৰ আদৰ্শকেই আগুৱাই নিলে মহাপুৰুষজনাৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নাথাকি অসমৰ সমাজ সাহিত্য সংস্কৃতি সকলো ক্ষেত্ৰতে মহাপুৰুষগৰাকীয়ে আগবঢ়াই থৈ গৈছে বিশাল অৱদান বৰগীত অংকীয়া নাট সত্ৰীয়া নৃত্য আদি মহাপুৰুষগৰাকীৰ অক্ষয় কীৰ্তি গোকুল চান্দ আরে সকলো বালে কমাজে যিনি নতবর হাজে হাসি রসে ভুবন ভুলাবে মাইহের এই সময়ছোৱাৰ শাসকসকলৰ ভিতৰত অন্যতম আছিল কোচ ৰাজবংশ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা এই ৰাজবংশৰে ৰজা আছিল মহাৰাজ নৰনাৰায়ণ ভাতৃ চিলাৰাৰ সৈতে মিলি প্ৰতাপী শাসক নৰনাৰায়ণে এক সুবিশাল সৈন্য শক্তি সৃষ্টি কৰিছিল
মহাৰাজ নৰনাৰায়ণৰ শাসনকালতে কোচ ৰাজ্যৰ সীমা বিস্তাৰিত হোৱাৰ লগতে স্থায়িত্ব লাভ কৰিছিল কমতাপুৰ ৰাজ্যই, যাৰ ফলত অসমে পাইছিল ৰাজনৈতিক আৰু সাংস্কৃতিক সুস্থিৰতা। কিন্তু 1584 চনত মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত এই ৰাজ্য কোচবিহাৰ আৰু কোচহাজত বিভক্ত হৈ পৰে। পাছলৈ কোচহাজ অংশ হৈ পৰে বিশাল আহোম সাম্ৰাজ্য। কিন্তু এনে এটা সময় আহিল যেতিয়া শান্ত সৌম্য এই পবিত্ৰ ভূমিত জ্বলি উঠিল সংঘৰ্ষৰ ফিৰিঙতি। এই ভূমিক আক্ৰমণ কৰিলে মোগলে। 17 বাৰকৈ মোগলৰ আক্ৰমণৰ বলি হল অসম ভূমি। কিন্তু মোগলৰ পূৰ্বে অসমক আক্ৰমণ কৰিছিল তুৰ্কীৰ সুলতানৰ সেনাপতি বখতিয়াৰ খিলজীয়ে। পিছে ৰজা পৃথু নামেৰে ইতিহাসত লিপিবদ্ধ অসমৰ বীৰ যোদ্ধা ৰজা বিশ্বসুন্দৰদেৱে গেৰিলা ৰণনীতি আৰু বিচক্ষণতাৰে খিলজীৰ সৈন্যক প্ৰতিহত কৰে। একেদৰে 1671 চনৰ শৰাইঘাট যুদ্ধৰ কাহিনীও অসম ভূমিৰ অনন্য বীৰত্বৰ নিদৰ্শন। মোৰ শৰীৰহে অসুখীয়া। মই জীয়াই থকালৈকে মোগলৰ সেনাক এই ভূমিত খোপনি পুতিবলৈ নিদিওঁ। এই ৰণহুংকাৰ আছিল আহোম ৰজাৰ মহান সেনাপতি লাচিত বৰফুকনৰ। 1662 চনৰ 24 নৱেম্বৰত জন্মগ্ৰহণ কৰা লাচিত বৰফুকনে শৰাইঘাটৰ ঐতিহাসিক ৰণত প্ৰদৰ্শন কৰা শক্তি আৰু দেশপ্ৰেমৰ আদৰ্শই কাললৈ অসম আৰু অসমীয়াক অনুপ্ৰাণিত কৰি থাকিব। মোগলক ভেটিবলৈ গুৱাহাটীৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ অংশত একে ৰাতিৰ ভিতৰত গড়বন্দাৰ সময়ত যেতিয়া মোমাই তামুলীয়ে হেমাহি কৰিছিল, তেতিয়া গৰজি উঠিছিল বীৰ লাচিত। দেশত গৈ মোমাই ডাঙৰ নহয়। এনেকৈ কৈয়ে লাচিত বৰফুকনে হেংদাঙেৰে মোমাইৰ ডিঙিটো কাটি দুচেও কৰিছিল। লাচিত বৰফুকনৰ বীৰত্বৰ সন্মুখত মোগল বাদশ্বাহ ঔৰংজেব আৰু তেওঁৰ সেনাপতি ৰাম সিংহৰ সাম্ৰাজ্যবাদী লালসা নিঃশেষ হোৱাৰ লগতে 17 বাৰকৈ আক্ৰমণ কৰিও অসম ভূমিত মুখ থেকেচা খাবলগীয়া হৈছিল মোগল সেনাবাহিনী। শৰাইঘাটৰ এই মহাৰণ আছিল অসম ইতিহাসৰ বাবে এক দিগ নিৰ্ণায়ক ঘটনা। তুমি সাহস, তুমি অভিনৱ মোগল শতৰুৰ বুকু তুমি কলৰ। দেশক কহি কোনো ডাঙৰ নহয়, ডাঙৰি আৰু এয়া সময় নহয়। শৰাই ঘাটে আজিও ঘূৰে লাচিত, বীৰ লাচিত, আই অসমীৰ তুমি লাচিত। লাচিত, অ' লাচিত, আই অসমীৰ তুমি লাচিত। We come not as invaders, but as traders. But the land demands governance. সেই সময় আছিল ব্ৰিটিছ শাসনৰ। সমগ্ৰ ভাৰত চানি ধৰা ব্ৰিটিছৰ আগ্ৰাসনৰ প্ৰভাৱ অসমতো পৰিল। ব্ৰিটিছ শাসনৰ এক উল্লেখনীয় ঘটনা হৈছে ইয়াণ্ডাবু সন্ধি। ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত 1826 চনত স্বাক্ষৰিত এই সন্ধিয়ে অসম ভূমিত গুৰুতৰ প্ৰভাৱ পেলাইছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ কবলৰ পৰা দেশমাতৃক ৰক্ষা কৰাৰ বাবে চৰম ত্যাগ কৰা সকলৰ ভিতৰত অন্যতম আগৰণুৱা আছিল মণিৰাম দেৱান আৰু পিয়লি ফুকন। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পূৰ্বে অসমত বিদ্ৰোহৰ শিখা জ্বলাইছিল এই বীৰসকলে। একেদৰে মহাত্মা গান্ধীৰ নেতৃত্বত
ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকীয়াজুলিৰ পুলিচ থানাত পতাকা উৰুৱাবলৈ গৈ পুলিচৰ গুলীত প্ৰাণ হেৰুৱাইছিল অসমৰে জীয়ৰী তিলেশ্বৰী বৰুৱাই। মাত্ৰ 12 বছৰ বয়সতে প্ৰাণ ত্যাগ কৰা এইগৰাকী বীৰাংগনা আছিল ভাৰতৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া শ্বহীদ। মাতৃভূমিক ৰক্ষা কৰাৰ জুই তেতিয়া জ্বলি উঠিছিল অসমৰ প্ৰান্তে প্ৰান্তে। গহপুৰতো ঘটিছিল অনুৰূপ ঘটনা। সকলো প্ৰতিৰোধ নেওচি হাতত পতাকা লৈ আগুৱাই গৈ থকা 17 বছৰীয়া বীৰাংগনা কনকলতাৰ বুকু ভেদি গৈছিল পুলিচৰ গুলী। সেই মুহূৰ্ততে মাটিত পৰি যাবলৈ ধৰা পতাকাখন থাপ মাৰি ধৰিছিল মুকুন্দ কাকতিয়ে। পিছ মুহূৰ্ততেই তেওঁ পুলিচৰ গুলীৰ লক্ষ্য হয়। এই দুই শ্বহীদৰ অদম্য আহুতিয়ে সংগ্ৰামৰ জুইক অধিক শক্তিশালী কৰি তোলে। ইংৰাজৰ বিৰুদ্ধে অসমৰ সংগ্ৰামী ইতিহাসৰ এক অন্যতম নায়ক আছিল উত্তৰ কাছাৰৰ স্বতন্ত্ৰ সেনানী শম্ভুধন ফংলো। তেওঁৰ নেতৃত্বত গঠিত ক্ৰান্তিকাৰী দলে সেই সময়ৰ কাছাৰ অঞ্চলৰ ইংৰাজ বিষয়াজনক হত্যা কৰি স্বাধীনতাকামী মনোভাৱক পুনৰ প্ৰতিষ্ঠা কৰিছিল। সময় আগুৱাই গৈ থাকিল। পৰৱৰ্তী সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ, দেশভক্ত তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, ৰূপনাথ ব্ৰহ্ম, ভীমবৰ দেউৰী, চন্দ্ৰনাথ শৰ্মা, অমিয় কুমাৰ দাস, বিজয় চন্দ্ৰ ভাগৱতী, মহেন্দ্ৰ মোহন চৌধুৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আদি বহু স্বতন্ত্ৰতা সেনানীয়ে অসমক ৰাষ্ট্ৰীয় চেতনাৰে জাগ্ৰত ৰাখি দেশখনক স্বাধীনতাৰ দিশে আগুৱাই নিলে। সংগ্ৰামৰ অন্ত পেলাই অৱশেষত ভাৰতবৰ্ষ স্বাধীন হ'ল। এই স্বাধীন ভাৰতত আন ৰাজ্যসমূহে স্বকীয়তা বিচাৰি ব্যস্ত হোৱা সময়তেই অসমে প্ৰবল আত্মবল তথা দূৰদৰ্শিতাৰে নতুন অধ্যায়ৰ সূচনা কৰি এক ন বাটেৰে আগবাঢ়িলে। উল্লেখনীয় যে ব্ৰিটিছৰ শাসনকালতেই গঠিত হৈছিল অসম বিধানসভা। 1935 চনত ব্ৰিটিছ সংসদত ভাৰত চৰকাৰ অধিনিয়ম 1935 গৃহীত হয় আৰু এই অধিনিয়মৰ উপবন্ধ অনুসৰি 1937 চনত অসম প্ৰদেশৰ বাবে দ্বিকক্ষীয় বিধানমণ্ডল প্ৰণয়ন কৰা হয়। অসম বিধানসভাৰ প্ৰথম বৈঠক বহে 1937 চনৰ 7 এপ্ৰিলত। সময়ৰ সৈতে আগবঢ়া অসম তথা অসমবাসীৰ এই যাত্ৰাত অসম বিধানসভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈদেৱে দায়িত্ব লয় আৰু অসম বিধানসভাৰ অধ্যক্ষৰ পদ শুৱনি কৰে বসন্ত কুমাৰ দাসদেৱে। এই দুয়োগৰাকীৰ শক্তিশালী নেতৃত্বই অসমৰ ভৱিষ্যতৰ উজ্জ্বল বাট নিৰ্ধাৰণ কৰে। পৰৱৰ্তী সময়ত অসম ভূমিৰ বহু সুযোগ্য সন্তানে অতি বিচক্ষণতাৰে নেতৃত্ব দি অসমক প্ৰগতিৰ তথা বিকাশৰ দিশে আগুৱাই নিছে। জনসাৰ প্ৰতি প্ৰবল আস্থাৰে প্ৰতিটো খোজ নিৰূপণ কৰা এনে নেতাসকলৰ সময় উপযোগী তথা উল্লেখনীয় প্ৰচেষ্টাৰ বলত আজি অসম এক অনন্য স্থানত উপনীত হৈছে। বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীদেৱৰ বলিষ্ঠ নেতৃত্বত অসম নতুন শক্তি আৰু সংকল্পৰ সৈতে আগবাঢ়িছে। বলিষ্ঠ ৰাজনৈতিক চেতনাৰে অসম ভূমি আগুৱাই যোৱাৰ সময়তে সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰখনতো অসমৰ অনন্য ৰূপ আজি বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠিত হৈছে। বিহু, বাগৰুম্বা, বৰদৈ চিখলাৰ দৰে নানা পৰম্পৰাগত নৃত্য তথা ইয়াত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহৰ বিশ্ব পৰিচিতি আজি সহজে অনুমেয়। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আজিৰ স্থানত উপনীত কৰোৱাৰ ক্ষেত্ৰত বহু যুগদ্ৰষ্টাৰ আছে উল্লেখনীয় অৱদান। এনে এক মহান নায়ক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। বহুমুখী প্ৰতিভাৰে সমৃদ্ধ ৰূপকোঁৱৰ আছিল অসমীয়া চিনেমাৰ বাটকটীয়া। তেওঁ নিৰ্মাণ কৰিছিল প্ৰথমখন অসমীয়া ছবি জয়মতী।
একেদৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসম ভূমিত জন্ম লাভ কৰি আমাক গৌৰৱান্বিত কৰা এগৰাকী কালজয়ী শিল্পী। অসম ভূমিৰ ছবি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আন এগৰাকী মহানায়ক হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। সীমাৰ পৰিধি নেওচি দক্ষিণ এছিয়াৰ অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক ধ্বজাবাহক হিচাপে চিহ্নিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীত, প্ৰতিখন ছবি অসমৰ আপুৰুগীয়া সম্পদ। 1992 চনত দাদা চাহেব ফাল্কে আৰু মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত হৈছিল ডক্টৰ ভূপেন হাজৰিকা। উল্লেখনীয় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডক্টৰ ভূপেন হাজৰিকা অসম বিধানসভাৰ মাননীয় সদস্য আছিল আৰু অসমৰ ৰাজনৈতিক উত্থানত দুয়োৰে ভূমিকা আছিল অতিশয় গুৰুত্বপূৰ্ণ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক বিশ্ববাসীৰ আগত উজ্বলাই তোলা আন এক তাৰকা হৈছে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা জুবিন গাৰ্গৰ গীত, চিনেমা আৰু প্ৰতিটো সৃষ্টি আমাৰ মাজত চিৰকাল জীয়াই থাকিব। গৌৰৱময় ইতিহাস আৰু সাংস্কৃতিক প্ৰাচুৰ্যতাৰে মহিয়ান অসম আজি ন গতিৰে আগুৱাইছে সৰ্বদিশত। চাহ, ৰেচম আৰু তেল হৈ পৰিছে অসমৰ অৰ্থনীতিৰ উল্লেখনীয় দিশ। বিশ্ব দৰবাৰত অসমৰ চাহে লাভ কৰিছে এক সুকীয়া পৰিচিতি। শুৱালকুছি যিদৰে ৰেচম উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে চিহ্নিত, একেদৰে ডিগবৈ ৰিফাইনেৰী হৈছে এছিয়াৰ আটাইতকৈ প্ৰাচীন ৰিফাইনেৰী। গেটৱে অৱ দি নৰ্থ ইষ্ট নামেৰে জনাজাত অসম নিজৰ ভৌগোলিক অৱস্থিতিৰ বাবে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰাৰ বাবে প্ৰৱেশদ্বাৰ হৈ পৰিছে। চুবুৰীয়া ৰাজ্যসমূহৰ বাবেও অতিশয় গুৰুত্বপূৰ্ণ অসমৰ সৈতে ক্ৰমে বৃদ্ধি পাইছে আৰ্থিক, সামাজিক তথা ৰাজনৈতিক দিশৰ যোগসূত্ৰ। আজি গুৱাহাটী হৈ পৰিছে উত্তৰ পূব ভাৰতৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ। একেদৰে কাজিৰঙা, মানাহ আৰু চৰাইদেউ মৈদামৰ দৰে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইটসমূহ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰ্যটকসকলৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সমান্তৰালভাৱে শিৱসাগৰৰ আহোম যুগৰ স্মাৰক, ডিমা হাছাওৰ প্ৰাচীন ভগ্নাৱশেষ, হাফলং আৰু পানীমূৰ জলপ্ৰপাত আদি স্থানসমূহে বহন কৰিছে অসমৰ বৈচিত্ৰতাৰ চানেকি। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ তথা দূৰদৰ্শী নেতৃত্বত অসমে প্ৰগতিৰ নতুন কীৰ্তিমান গঢ়িছে। স্মাৰ্ট চিটি পৰিযোজনা, ডিজিটেল শিক্ষা, জাগিৰোডত টাটা গ্ৰুপৰ দ্বাৰা হ'বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্প, AI প্ৰযুক্তিক উদগনি যোগোৱা আঁচনি আৰু প্ৰকল্পসমূহে অসমক আধুনিক আৰু সুনিশ্চিত ভৱিষ্যতৰ দিশে আগুৱাই নিছে। ভিজন 2047ৰ সপোন চকুত লৈ আজি সৰ্বদিশতে বলিষ্ঠভাৱে নিজকে প্ৰমাণ কৰি উজ্বলিছে সমগ্ৰ ভাৰতৰে গ্ৰোথ এঞ্জিন। অসম দ্ৰুততম গতিৰে আজি আগুৱাই থকা এই পবিত্ৰ অসম ভূমিৰ গৌৰৱময় যাত্ৰাত গৌৰৱান্বিত আমি সকলো। এই ক্ষণত আমি মূৰ দুৱাই সেৱা কৰোঁ মহাবাহু ব্ৰহ্মপুত্ৰক, যাৰ বিশালতাই আমাক অনুপ্ৰাণিত কৰি আহিছে। নীলাচলৰ বুকুত বাস কৰা মা কামাখ্যাৰ আশীৰ্বাদত অসম এইদৰেই আগুৱাই গৈ থাকিব। এয়া আমাৰ অসম। ইয়াৰ মাটিত আছে নানা ইতিহাস, নদীত আছে জীৱন আৰু আকাশত আছে ভৱিষ্যতৰ ৰেঙনি। জয় আই অসম, জয় ভাৰত মাতা। জ্বলা